হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ। আৰু আজি এই নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজি ক'ত গৈ আছে আপোনালোকক মই সকলোখিনি কৈ যাম। অলপ আগত গৈ কৈ আছোঁ আপোনালোকক। আৰু এতিয়া মৰ্ণিং 7টা বাজিছে, 7:05 হৈছে। আৰু মই গৈ আছোঁ দিহিংমুখলৈ, নাজিৰাৰ পৰা দিহিংমুখলৈ গৈ আছোঁ। আৰু মই গৈ আছোঁ চচুবাৰী। মই খোলালীজনীক আনিবলৈ গৈ আছোঁ। পূজা চাবলৈ আহিম বুলি কৈছে, সেইটো কাৰণে এতিয়া গৈ আছোঁ আনিবলৈ। আৰু নাজিৰাৰ পৰা দিহিংমুখলৈকে 50 কিলোমিটাৰ। আৰু মই মামা ঘৰলৈ যাম। মামা ঘৰটো ওচৰতে আছে, ওচৰতে লাগি আছে মামা ঘৰ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰি শেষলৈকে। তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এইপিনে আপুনি ৰাইট চাইডে দেখিলে দুৰ্গা পূজা পেণ্ডেল। দুৰ্গা পূজা হৈ আছে, আজি হৈছে 2 তাৰিখ। মোৰ বৰ বেছি সময় নালাগে, 1.5 ঘণ্টামান লাগিব। 1.5 ঘণ্টাত গৈ পাই যাম। আৰু ৰাতিপুৱা সময়ত বাইক চলাই ভালে লাগে, যিহেতু গাড়ী কম থাকে। আৰু ৰাতিপুৱা যিটো পৰিৱেশ, ৰাতিপুৱা যিটো বতাহজাক মাৰে, সেই বতাহজাকত বাইকখন চলাই বহুতেই বেছি ভাল লাগে। যিকেইজনে সদায় ৰাতিপুৱা সময়ত চলাই সেইকেইজনে গম পায় আৰু ৰাতিপুৱা চলাবলৈ কিমান ভাল। মইতো বাৰু তেনেকুৱা চলোৱা ইমান নহয়, মই কেতিয়াবা দৰকাৰ হ'লেহে ৰাতিপুৱা বাইকখন লৈ ওলাই আহোঁ। ইয়াতে তেল অলপ ভৰাই লওঁ। কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউশীত জোনাককে মই চমকো। हो भैया, पैसा नहीं चाहिए क्या? আৰু হাই পলিতে মই অলপ তেল ভৰাই ল'লোঁ, এতিয়া গৈ থাকোঁ। আৰু আজি আপোনালোকক দেখুৱাম শিৱসাগৰ আৰু ডিমৌৰ দুৰ্গা পূজা। মই এইপিনৰ পৰা গৈ থাকিম আৰু আপোনালোকক যি পাৰোঁ মই সকলোখিনি দেখুৱাই যাম। যিমানখিনি পাৰোঁ চেষ্টা কৰিম আৰু দেখুৱাবলৈ। এতিয়া এয়া শিৱসাগৰত প্ৰথমটো পূজা, এটা প্ৰথম পাইছোঁহি এতিয়া। আৰু মই শিৱসাগৰত পূজা চাইছোঁ বাৰু, ভালে লাগে। ইয়াতো বাৰু ঢেৰ মণ্ডপ সজায়, বৰ ধুনীয়াকৈ সজায়। শিৱসাগৰতো বহুতে বেছি ভাল লাগে পূজা চাই। মই আহিছোঁ বাৰু আজি 4-5 বছৰমান আগত। আৰু আজি হৈছে দেওবাৰ, সেইটো কাৰণে মই ভাবিছোঁ আপোনালোকক আজি ৰাজমাইল বজাৰটো অলপ দেখুৱাই দিবলৈ চেষ্টা কৰিম। আজি ৰাজমাইলত বৰ ডাঙৰ বজাৰ বহিছে। মই আপোনালোকক দেখুৱাই থাকিম বাৰু, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব। আৰু ভিডিঅ' বহুত কষ্টত বনোৱা হয়, কাৰণ কেলৈ মোৰ GoPro নাই। মই হেলমেটত মোৰ মোবাইলটো লগাই পিনেহে ভিডিঅ'টো কৰোঁ, যিহেতু কষ্ট হয় অলপ। সেইটো কাৰণে আপোনালোকে লাইকটো কৰি দিব। আৰু মোৰ চেনেলত যদিহে কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। মোৰ ধামাকা ভিডিঅ' আহি থাকিব, মাজে সময়ে এটা দি থাকিম বাৰু। আৰু কমেণ্টটো কৰিবলৈ নাপাহৰিব। ভিডিঅ' ভাল হওক বেয়া হওক আপোনালোকে কমেণ্টটো কৰি ক'ব যে ভাল হৈছে, ভাল হ'লে ভাল হৈছে বুলি ক'ব। আৰু কিবা যদি ভুল দেখিছে তেতিয়াহ'লে আপোনালোকে কমেণ্টত ক'ব কিবা ভুল হৈছে বুলি। যদি তেতিয়া মই দুটামান কথা শিকিব পাৰিম, মই কেনেকৈ আৰু কিমান ভাল কৰিব লাগে মই তেতিয়া অলপ শিকিব পাৰিম। আৰু কিবা এটা কাম কৰিলে মানে কোনো বেয়া কৰোঁ বুলি নকৰে, হঠাৎ মানে বেয়া হৈ যায় কেতিয়াবা। এতিয়া মই আহি পালোঁ শিৱসাগৰ চাৰিআলি। মই এতিয়া যাব লাগিব ৰাইট চাইডে যাব লাগিব।
দেখি মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে উৰি যায় মন বলাকা তোমাৰে সপোনকে তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া তুমি দিলা 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 ঠিকনা অ জিয়া 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 বাসনা ও গলিয়া ঘাটতে কলিজা ঠেকেচি ৰৈতৰ বুকুতে বুকুখনি মেলি ঐ পাৰে সিপাৰে আনে তোৰ গলি ঐ তনে তহি যায় মাজুলীৰ এজনী ছোৱালীয়ে দুপাৰে। আৰু এইপিনে হৈছে ৰাইট চাইডে সাই বাবা মন্দিৰ। কৃষ্ণ 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 কৃষ্ণ। আৰু এইডোখৰলৈ ৰাস্তাটো বেয়া। আৰু ৰাজমাইল এতিয়ালৈকে মই পোৱাগৈ নাই বাৰু, পামগৈ আৰু বেছি সময় নালাগে। আৰু ডিমৌ মই আৰু 20 मिनटমান লাগিব ডিমৌ গৈ পাই যাম। और अभी यहाँ पर 2 मिनट ब्रेक ले लेता है। মানে মাজে মাজে হিন্দী भी बोलता है थोड़ा थोड़ा, इतना क्लियर नहीं आता है। ইয়াতে 2 মিনিটমান ৰৈ দিলোঁ, এতিয়া যাত্ৰা আৰম্ভ কৰোঁ। আৰু এয়াই হৈছে ৰাজমাইলৰ বজাৰ। মই আপোনালোকক ভালদৰে দেখুৱাব নোৱাৰিম, যিমানখিনি পাৰোঁ চেষ্টা কৰিম। আৰু এই ৰাইট চাইডো আছে, লেফ্ট চাইডো আছে। এতিয়া বজাৰখন সম্পূৰ্ণ ভালকৈ বহা নাই, বেপাৰীবিলাক আহি আছে। আৰু আপোনালোকক ইয়াত যি লাগে তাকে পাব। বেপাৰীবিলাক বহুত দূৰৰ দূৰৰ পৰা আহে, আপোনালোকে যি বিচাৰে সকলো বস্তুখিনি ইয়াতে পাব। আজি প্ৰায় 2 বছৰমান আগত বজাৰখন এই ৰাস্তাৰ কাষতে বহিছিলে, এই সোঁ চাইডে আৰু বাওঁ চাইডে। আৰু এতিয়া বজাৰখন সিটো চাইডে দি দিলে, যিহেতু এইফালে গাড়ী মটৰ অহা যোৱা কৰিবলৈ অলপ দিগদাৰ হয়, সেইটো কাৰণে ছাইডত দি দিলে। এতিয়া 7:55 হ'ল আৰু 5 মিনিট আছে 8টালৈ। মই আৰু 5 মিনিটত পাই যাম এতিয়া ডিমৌ। আৰু ডিমৌৰ পৰা সোমাব লাগিব 15 কিলোমিটাৰমান। এয়া দুৰ্গা পূজা। ডিমৌ আহি পালোহি। আৰু ডিমৌত এজন ইউটিউবাৰ আছে, আপোনালোকে সকলোৱে চিনি পায়, আৰু তেওঁৰ নামটো হৈছে পৰমা গগৈ। পৰমা দাৰ ভাগৰ ভিডিঅ'বিলাক চাওঁ, বহুতে বেছি ভাল লাগে। পৰমা দাৰ ভিডিঅ' মই বহুত আগৰ পৰাই চাওঁ, আৰু পৰমা দাক এবাৰ লগ কৰিব পৰাহেঁতেন ভাল আছিলে, ভাল লাগিলেহেঁতেন মনটো। আৰু এইকেইদিনতে বৰ বেছিদিন হোৱা নাই, নাজিৰাত গৈ আহিছে। নাজিৰাত আমাৰ NC ক্লাবত মিটাপ ৰাখিছিলে, গোটেই ইউটিউবাৰ কেইজন তালৈ আহিছিলে। আৰু মই তেতিয়া নাছিলোঁ ঘৰত, সেইটো কাৰণে মই লগ কৰিব নোৱাৰিলোঁ, নহ'লে মই পৰমা দাক লগ কৰিব পাৰিলোহেঁতেন। আৰু বিপ্ৰণ দাও আহিছিলে। হ'ব, আকৌ কেতিয়াবা লগ কৰিম। আৰু ডিমৌ হৈছে এয়া দুৰ্গা পূজাৰ পেণ্ডেল, বহুত ধুনীয়াকৈ বনাইছে পেণ্ডেলটো, শিৱৰ লিংগ হয় এয়া। আৰু মোৰ আধা ঘণ্টা 40 মিনিটমান লাগিব, মই ডিমৌ গৈ পাই যাম। এতিয়া মই যাম লেফ্ট চাইডে যাম, আৰু চিধা গ'লে ডিব্ৰুগড়। আৰু দোকানবিলাকো তেনেকৈ খোলা নাই, মিঠাই অলপ লৈ যাওঁ বুলি ভাবিছিলোঁ। ইধৰত আগত হোটেল এখন আছিলে, এতিয়া হোটেলখন নাই। আকৌ ৰিটাৰ্ণ এইফালে বেকলৈ যাব লাগিব। বেকলৈ নাযাওঁ, মাক আগত পাম, লৈ ল'ম। আহে বান আহে ঘুমতি আহিবা ৰাতি, সপোনকে লৈ থাকে বা নাথাকে হাউনৰে ধন, তুমি মৰমৰে লো দুপাখি মেলি ধনীৰে আহি দিয়ে
এবাৰ নিদিয়ে ফাগুনৰে খবৰ তুমি লোৱা যেন মোলৈ। আৰু মই এতিয়া আহি পালোঁ নিতাই পুখুৰী, আৰু মই ইয়াতে মিঠাই অলপ লৈ ল'ম। আৰু এতিয়া মিঠাইখিনি লৈ ল'লোঁ, খাই মানে জেলেপি লৈছোঁ আৰু গৰম গৰম জেলেপি। এতিয়া আকৌ যাত্ৰাটো আৰম্ভ কৰি দিওঁ আৰু। এতিয়া মই বাওঁহাতে সোমাই দিম, চিধা গ'লেও পায় বাৰু, বাওঁহাতে অলপ ওচৰ হ'ব। আৰু এতিয়া আহি পালোঁ বহুৱাবাৰী, মই এতিয়া যাম ৰাইট চাইডে। পালোহি আৰু বৰ বেছি দূৰ নাই, আৰু 5 মিনিটমান লাগিব। আৰু এইপিনে ৰাইট চাইডে লেফ্ট চাইডে আপোনালোকে চাব পাৰে সেউজীয়া পথাৰ। আৰু আমাৰ মমাহঁতৰ পথাৰখন ইয়াতে এইডোখৰতে আছে, বৰ বেছি দূৰ নহয়, ওচৰতে আছে। ধানৰ ফুটবিলাক ওলাইছে আৰু মাজে মাজে। সেউজীয়া পথাৰতো বোকা নাই, বিমুখৰ ছোৱালীবিলাক ধুনীয়া। জয় মা কাম, ধুনীয়া মিলাইছে দেই। মোৰ সুৰটো যে বিৰাট ধুনীয়া সুৰ। আৰু বন্ধুসকল, মই বিৰাট ধুনীয়া গান গাওঁ, মানে গীত দিয়া বিৰাট ধুনীয়া গান গাব পাৰোঁ, মাতষাৰ বিৰাট ধুনীয়া। আৰু অলপ আপোনালোকৰ লগত ধেমালি কৰিলোঁ, আপোনালোকে বেয়া নাপাব। আৰু এতিয়া ওপৰলৈ উঠি যাব লাগিব, এইটো মথাউৰি হয়, নৈৰ বান্ধ হয়। আৰু আহি পালোহি। কি কৰিছা চুনচুনি, খেলি আছা? আৰু এতিয়া মই মামাহঁতৰ ঘৰলৈ আহিলোঁ, আৰু আপোনালোকক মই মামাহঁতৰ ঘৰটো যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বৰ বেছি দেৰি নকৰোঁ, ইয়াতো মোৰ অলপ দেৰিয়ে হৈছে, এতিয়া ঘৰলৈ যাব লাগে। আৰু মোৰো দুটামান কাম আছে, সেইটো কাৰণে মই এবাৰ সোনকালে যাম। আৰু এয়া হৈছে মামাহঁতৰ ঘৰৰ আগফালে পৰিৱেশ। এইটো হৈছে ধানৰ ভঁৰাল এয়া। আৰু মই আপোনালোকক পিছফালে দেখুৱাই আছোঁ বাৰু। আৰু এইপিনে সৰু সৰু ভণ্টি দুজনী আছে, আৰু দুইজনীয়ে যজা, সেইটো কাৰণে চেহেৰাটো দুইজনীয়ে একেই। ডাঙৰ কোনজনী সৰু কোনজনী ইমান ধৰিব নোৱাৰি। তোমালোকৰ নামকেইটা কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী উমা লোহাই। আৰু তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম ৰোহিণী লোহাই। অঁ, তোমালোকে কিহত পঢ়ি আছা? দ্বিতীয় শ্ৰেণী। আৰু এইপিনে মামাহঁতৰ ঘৰত ডাঙৰ ডাঙৰ বহুত ডাঙৰ ডাঙৰ জাল আছে, যিহেতু ব্ৰহ্মপুত্ৰ নৈত এই জালবিলাক পেলাই ডাঙৰ ডাঙৰ মাছ ধৰে। এনেকুৱা বহুতো জাল আছে। মই আপোনালোকক যিমানখিনি পাৰিম চেষ্টা কৰিম দেখুৱাবলৈ। আৰু এইটো ৰুমতো অকল জাল আছে, বহুতখিনি জাল আছে, বহুত ডাঙৰ জাল আছে। দেখাবলগীয়া বহুত বস্তু আছে, কিন্তু আজি ইমান নেদেখুৱাওঁ। আৰু মোৰো যিহেতু দেৰি হৈছে। এয়া হৈছে পিছফালে ডোখৰ, মামাহঁতৰ এইটো ফিচাৰী হয়, এইটো ইয়াত মাছ মেলে। আৰু এইখিনি হৈছে মামাহঁতৰ হাঁহ। অ' মামী, আপোনালোকৰ হাঁহ কিমান আছে? আৰু ইয়াত হাঁহ 40-50টামান আছে মামাহঁতৰ ঘৰত। আৰু এইবিলাক বাঁহগছ মামাহঁতৰ, কিন্তু বাথৰুম আছে। আৰু গাঁৱত এইটো কাৰণে ভাল, আৰু চব লোকেল বস্তু খাব পৰা যায়, মাছ, হাঁহ, কুকুৰা, আৰু বহুতো বস্তু পায় গাঁৱত। ভাল লাগে আহিলে দিমুখত। আৰু হৈছে পথাৰ, বহুত ডাঙৰ পথাৰ এখন। আজি বৰ বেছি ইমান নেদেখুৱাওঁ, আকৌ আহিম কেতিয়াবা, আকৌ দেখুৱাম বাৰু। আৰু মামীয়ে আজি ভিডিঅ'ত নুঠো বুলি কৈছে, অলপ ঘৰত যিহেতু কাম কৰি আছে, কৈছে বেলেগ এদিন উঠিম বুলি কৈছে ভিডিঅ'ত। আৰু এতিয়া মই মামাহঁতৰ ঘৰৰ পৰা যাওঁ বুলি ভাবিছোঁ, যিহেতু মোৰো দেৰি হৈ আছে। আৰু এতিয়া চচুবাৰীত গৈ পিনে মই ভিডিঅ'টো এণ্ড কৰিম। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক, মই ইয়াৰ পৰা আৰু ওলামগৈ আৰু যাওঁ, তেতিয়াহ'লে গৈ থাকোঁ। আৰু এয়াই হৈছে মোৰ চচুবাৰী। আৰু এয়া হৈছে লাও গছ, লাও লাগি আছে। আৰু এইপিনে নাৰিকল গছ এটা আছে। আৰু এতিয়া খোলালীজনীক লৈ পিনে মই ঘৰলৈ গৈ আছোঁ। মোৰ ভিডিঅ'টো ইমান দেৰিলৈকে চোৱাৰ বাবে ধন্যবাদ। মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব। আৰু এনেকুৱা ধামাকা ব্লগ আহি থাকিব মাজে সময়ে। আপোনালোকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই এমাহ 1.5 মাহমান পিছত আকৌ মই আহিম ৰিমুখলৈ। মই আপোনালোকক ভাল ভাল ভিউ কেইটামান দেখাম। চাপৰিলৈ যাম বুলি ভাবিছোঁ, চাপৰি তাত মহ খুটি আছে। আপোনালোকক সেইখিনি গোটেইখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। আকৌ আহিম বাৰু এমাহ 1.5 মাহমান পিছত। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানে আছিলে। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।